গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত থকা অসমৰ ছবি জগতৰ লগত জড়িত গণ্যমান্য ব্যক্তিসকল, আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ বিভিন্ন দূৰ দূৰণিৰ পৰা আহি ব্যস্ততাৰ মাজত ইয়াত উপস্থিত হোৱা সাংবাদিক বন্ধু বান্ধৱীসকল সকলোকে পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ গানটোৰ প্ৰথম বিশেষত্বটো হৈছে বহুদিনৰ পৰা অসমীয়া ছবি জগতৰ লগত অসমীয়া যি আমাৰ সাংস্কৃতিক জগতখন আছে, এই সাংস্কৃতিক জগতখনৰ লগত মিউজিক আৰু কণ্ঠ একেলগে কৰি আছিল। কিন্তু বহুদিনৰ পিছত মনিন্দাৰ এটা গান, খুব ধুনীয়া গানটো, খুব ধুনীয়া। মই বা মণিয়ে কেনেকুৱা অভিনয় কৰিছোঁ নাজানো, কিন্তু এজন শিল্পীৰ কিছুমান সাঁচি থোৱা কথা সুৰ দিয়ে খুব ধুনীয়া গান কৰিছে। মোৰ খুব ভাল লাগিছে অডিঅ'টো শুনি, আৰু অডিঅ'টো খুব ধুনীয়া। ভিডিঅ'টোতো প্ৰেম দৰ্জী পৰিচালক, এই ভিডিঅ'টো তেওঁ যথেষ্ট কষ্ট কৰিছে, যিমান পাৰি সিমান উন্নত কৰিব চেষ্টা কৰিছে। নতুন নতুন কাম আহি থাকিব অসমীয়া ছবি জগতলৈ। মই ভাবোঁ অসমীয়া ৰাইজে যিবিলাক ভাল সেইবিলাক গ্ৰহণ কৰিব, যিবিলাক বেয়া সেইবিলাক গ্ৰহণ কৰিব নালাগে, সেইবিলাকক আঁতৰাই ৰাখিব লাগে। যদি আমাৰ এই ভিডিঅ'টোত অনিচ্ছাকৃতভাৱে অভিনয় হওক বা অন্যান্য পৰিচালনাৰ ক্ষেত্ৰত কিবা ৰৈ গৈছে আগবঢ়া, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে শুধৰণি কৰি দিব আৰু আপোনালোকে মৰম দিব। আৰু গোটেই টিমটো, এণ্টায়াৰ টিম, আমাৰ পৰা প্ৰডিউচাৰ তেওঁলোকো ওলাই আহিছে, আমি প্ৰডিউচাৰক দিব লাগিব। প্ৰডিউচাৰ টিমটোকো আমি ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো তেওঁলোকে অসমীয়া ছবি জগতৰ কাৰণে কাম কৰিব চেষ্টা কৰিছে, আৰু সকলোকে মই বহুত বহুত ধন্যবাদ দিছোঁ মোকো এইখিনি সুবিধা দিয়াৰ বাবে। আৰু কিনো ক'ম, আৰু মনিন্দাৰ গানটো মই ভাবোঁ ৰাইজে আদৰি ল'ব। কথাখিনি খুব ধুনীয়া, গতিকে সেইটোৱে মোৰ আশা থাকিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মনিন্দাৰ শৰীৰ ভালে থাকক, অসমীয়া ছবি জগতৰ কাৰণে আৰু কিবা কিবি দি যাওক, আমি তাৰে কামনা কৰিম। অনাগত দিনত আৰু ভাল ভাল গান, ছবি অসমীয়া ৰাইজে উপহাৰ পাব। আৰু এই গানটোত অভিনয় কৰি মই যথেষ্ট সুখী। কি অভিনয় কৰিছোঁ নাজানো, সেয়া ৰাইজে ক'ব। এইখিনিয়ে ক'লোঁ। সকলোলৈকে ধন্যবাদ ইমান ব্যস্ততাৰ মাজত অহাৰ বাবে। থেংক ইউ ছ' মাছ।